আসাম টেট 2019 হয় এইবাৰ আমাৰ অসমৰ টেট পৰীক্ষাত প্ৰায় 4 লাখ কেণ্ডিডেটে পৰীক্ষাত অৱতীৰ্ণ হ'ল আৰু আপোনালোকে হয়তো বৰ্তমান ৱেইট কৰি আছে ৰিজাল্টৰ কাৰণে হয় নমস্কাৰ স্বাগত জনাইছোঁ আপোনাক এমএইচ এডুকেয়াৰ আসাম চেনেলটোলৈ আপুনি যদি প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটোলৈ আহিছে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি ল'ব থ্যাংক ইউ ৰিজাল্টৰ কথা ক'ব গ'লে আমি ক'ব লাগিব আপোনালোকে হয়তো ৰিজাল্ট ডিসেম্বৰ মাহৰ ফাৰ্ষ্ট উইকত হয় বা ডিসেম্বৰৰ 10 তাৰিখৰ আগত আপোনালোকে হয়তো ৰিজাল্ট পাই যাব পৰাপক্ষত আমি ইয়াৰ আগতে হৈ যোৱা যিবিলাক আসাম টেট হৈছিলে 2012 চনতে হওক বা 2014 চনতে হওক এই সকলো টেটৰ ৰিজাল্টৰ ওপৰত ডিপেন্ড কৰি ক'ব পাৰি যে তেওঁলোকে ৰিজাল্টটো এক বা ডেৰ মাহ ভিতৰত তেওঁলোকে ৰিজাল্ট দিছিলে গতিকে সেই হিচাপত চাব গ'লে এইবাৰ হয়তো ৰিজাল্ট আপোনাৰ 10 নৱেম্বৰত এক্সাম অনুষ্ঠিত হৈছিলে গতিকে 10 ডিসেম্বৰৰ আগত হয়তো আপোনালোকে ৰিজাল্ট পাবলৈ সক্ষম হ'ব গতিকে ৰিজাল্ট পোৱাৰ পিছত আপোনালোক কি ষ্টেপ ল'ব কিদৰে আপুনি এজন শিক্ষক হ'ব পাৰিব এলপি হওক বা ইউপি হওক সেইখিনি কথা আজি আমি ডিসকাস কৰিম গতিকে এই ক্ষেত্ৰত চাব গ'লে ৰিজাল্ট কি সকল ব্যক্তিক কোৱালিফাইড বুলি ধৰা হ'ব হয় যিসকল ব্যক্তিক কোৱালিফাইড বুলি ধৰা হ'ব এই ক্ষেত্ৰত ক'ব গ'লে এনচিটিৰ ৰুল মতে আপুনি যদি ওবিসি বা জেনেৰেল ওবিসি বা এসটি এসসি ক্যাটেগৰি হয় তেন্তে আপোনাৰ কাৰণে মার্কস লাগিব 55% হয় আপুনি 100 55% মার্কস পালেহে আপুনি অৱতীৰ্ণ হ'ব বা আপোনাৰ কোৱালিফাইড বুলি ধৰা হ'ব সেই হিচাপত চাব গ'লে আপুনি 55 কথা ক'ব গ'লে আপুনি 82.5 অৰ্থাৎ 83 মার্কস হয় মিনিমাম আপুনি 83 মার্কস আউট অফ 150 83 নম্বৰ পাবলৈ সক্ষম হ'ব লাগিব যদি আপুনি ওবিসি বা এসটি এসসি ক্যান্ডিডেট হয় তেন্তে আপুনি 83 নম্বৰ পালেই আপুনি আসাম টেট কোৱালিফাইড কৰিবলৈ সক্ষম হ'ব আৰু নেক্সট ক'ব গ'লে যিসকল আনৰিজাৰ্ভ হয় অৰ্থাৎ যিসকল জেনেৰেল ক্যাটেগৰি হয় তেওঁলোকৰ কাৰণে মার্কস লাগিব 60% হয় 100 আৰু 60% বুলি ক'ব গ'লে আমি ক'ব লাগিব যে 90 হয় আপুনি 150 ভিতৰত 90 মার্কস পাবলৈ সক্ষম হ'ব লাগিব আৰু আপুনি 90 মার্কস পালেহে আপুনি আসাম টেট কোৱালিফাইড বুলি আপোনাক ধৰা হ'ব গতিকে এই ক্ষেত্ৰত চাব গ'লে যিসকল ওবিসি আৰু এসটি ক্যান্ডিডেট হয় তেওঁলোকৰ কাট অফটো অলপ কম তেওঁলোকে এটা 5% এটা ৰিলেক্সেশ্যন পায় জেনেৰেল ক্যাটেগৰিতকৈ সেইকাৰণে 55% হ'লে তেওঁলোকে কোৱালিফাইড বুলি গণ্য কৰা হয় আৰু ওবিসিৰ কাৰণে 60% অকি জেনেৰেল ক্যাটেগৰিৰ কাৰণে 60% পালে আপোনাক কোৱালিফাইড বুলি গণ্য কৰা হ'ব ইয়াৰ পিছতে ক'ব গ'লে আমি প্ৰথমতে কথা পাতিম এলপিৰ হয় এজন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ ক্ষেত্ৰত অৰ্থাৎ যিসকলে এলপিত ধৰি লওক আপুনি এজন লোৱাৰ প্ৰাইমাৰী টেটত পাছ কৰিলে হয় আপুনি এলপি সেকশনত পাছ কৰিলে এতিয়া আপুনি এখন এলপি স্কুলৰ শিক্ষক হ'বলৈ হ'লে আপোনাৰ কি যোগ্যতা লাগিব হয় বা আপোনাৰ চিফ টেটৰ লগতে আৰু কি ধৰণৰ আপোনাৰ কোৱালিফিকেশ্যন থাকিব লাগিব সেইখিনি কথা আমি আজি পাতিম গতিকে আপুনি যদি ক্লাছ 1 to 5 ৰ এজন শিক্ষক হ'ব বিচাৰে আপুনি যদি এলপি শিক্ষক হ'ব বিচাৰে তেন্তে আপোনাৰ প্ৰথমতে লাগিব যে আপোনাৰ হাই সেকেন্ডাৰী হয় আপুনি হাই সেকেন্ডাৰী পাছ এজন ব্যক্তি হ'ব লাগিব অৰ্থাৎ আপোনাৰ হাই সেকেন্ডাৰীত আপোনাৰ মিনিমাম 50% থাকিব লাগিব হাই সেকেন্ডাৰী পাছ ব্যক্তি হ'ব লাগিব দ্বিতীয়তে আপোনাৰ যোনটো প্ৰফেশনাল কোৱালিফিকেশ্যন হয় ডিএলএড হওক বা বিএড হওক বা যিটো শিক্ষকৰ যোনটো অৰ্হতা কোৱালিফিকেশ্যন আছে সেই ডিএলএড বা বিএডৰ পাৰ্চেন্টেজটো যোগ কৰা হ'ব আৰু তৃতীয়তে লাষ্ট আপোনাৰ যোনটো টেটৰ পাৰ্চেন্টেজ হয় আপোনাৰ যোনটো টেটৰ পাৰ্চেন্টেজ হয় ধৰি লওক আপুনি 90 পালে 150 ভিতৰত ধৰি লওক তেতিয়া আপোনাৰ পাৰ্চেন্টেজ হ'ব 60% ধৰি লওক আপোনাৰ হাই সেকেন্ডাৰীত আছে 60% আছে ডিএলএডত আছে 60% আৰু টেটত আছে আপোনাৰ 60% আপোনাৰ কিমান হ'ল 180 হয় এই তিনিটা পাৰ্চেন্টেজ যোগ কৰা হ'ব আৰু যিজন ক্যান্ডিডেটৰ পাৰ্চেন্টেজৰ পৰিমাণটো বেছি হয় ধৰি লওক আপোনাৰ তিনিটাতে 60 আছে কাৰোবাৰ হয়তো 80 থাকিব পাৰে সাপোজ যদি আপোনাৰ 80 থাকে কিমান হৈ যাব 8 3 গুণ 24 240 গতিকে তেখেতে মেৰিট লিষ্টৰ ওপৰত আহিব অৰ্থাৎ তেখেতৰ জবটো পোৱাৰ সম্ভাৱনাটো অলপ বেছি হ'ব গতিকে আপোনালোকে হয়তো বুজিব পাৰিছে আপুনি যদি এলপি এজন শিক্ষক হ'ব বিচাৰে তেন্তে আপোনাৰ হাই সেকেন্ডাৰী যোনটো পাৰ্চেন্টেজ ডিএলএডৰ পাৰ্চেন্টেজ আৰু টেটৰ পাৰ্চেন্টেজটো যোগ কৰা হ'ব গতিকে এই তিনিটা কথা ওপৰত ডিপেন্ড কৰিব আৰু এবাৰ চাবলৈ গ'লে যোনটো আসাম টেটৰ যোনটো পাৰ্চেন্টেজ যোনটো কাট অফ হয় যেহেতু এবাৰ আমাৰ আসাম টেটৰ হয়তো বহুতো কিছুমান কমপ্লেইন আছে যে পৰীক্ষা এবাৰ আউট অফ সিলেবাস আহিছে বা পৰীক্ষাত বেছিভাগ কেণ্ডিডেটৰ পৰীক্ষা ইমান ভাল হোৱা নাই সেই হিচাপত চাব গ'লে হয়তো এবাৰ যোনটো কাট অফ হয় আপুনি যদি এবাৰ 83 পায়ো যদি আপুনি আসাম টেট পাছ কৰে তেতিয়া হয়তো আপুনি জব পাবলৈ সক্ষম হ'ব যেহেতু কেণ্ডিডেটৰ পৰিমাণ হয়তো এবাৰ কমি যাব এবাৰ হয়তো ইমান যোনটো পাছিং উত্তীৰ্ণ হাৰটো হয়তো এবাৰ অলপ কমি যাব গতিকে এইকেইটা কথা আপোনালোকে জানি লওক
যে এল পি টিচাৰ হ'বলৈ আপোনাৰ হাই ছেকেণ্ডেৰী প্লাছ আপোনাৰ যোনটো প্ৰফেচনেল কোৱালিফিকেশ্যন হয় আৰু যোনটো টেটৰ পাৰ্চেণ্টেজ হয় এই 3% যোগ কৰি আপোনাৰ যোনটো মেৰিট লিষ্ট সেই মেৰিট লিষ্টটো তেওঁলোকে প্ৰস্তুত কৰে আৰু সেই মেৰিটৰ হিচাপত আপোনাক জবটো পাবলৈ আপুনি সক্ষম হয় ইয়াৰ দ্বিতীয়টো ক'ব গ'লে আমি পাতিম যে এম ই কাৰণে হয় এম ই কাৰণেনো কি ধৰণৰ যোগ্যতা লাগিব অৰ্থাৎ ক্লাছ 6 to 8 ৰ কাৰণে গতিকে বলক গতিকে এম ইৰ কথা ক'ব গ'লে হয় আপুনি যদি সাপোজ আপুনি আপাৰ প্ৰাইমেৰী ইউপি পেপাৰখন পাছ কৰিলে তেন্তে আপুনি কি কৰিব পাৰিব আপুনি এম ই টিচাৰ কাৰণে এপ্লাই কৰিব পাৰিব গতিকে এম ই ক্ষেত্ৰটো একেই এম ই ক্ষেত্ৰটো আপোনাৰ যোনটো হাই ছেকেণ্ডেৰী পাৰ্চেণ্টেজ হয় লগতে যোনটো আপোনাৰ প্ৰফেচনেল কোৱালিফিকেশ্যন আছিলে বি এড হওক বা ডি এল এড হওক আৰু তাৰপিছতে যোনটো টেটৰ পাৰ্চেণ্টেজ হয় টেটৰ পৰীক্ষাৰ যোনটো পাৰ্চেণ্টেজ লগতে ইয়াত এক্সট্ৰাকৈ আপোনাৰ যোনটো ডিগ্ৰী হয় লাগিলে বি এ হওক বা বি এছ চি হওক বা বি কম হওক যোনটো আপোনাৰ পাৰ্টিকুলাৰ ডিগ্ৰী আছে সেই ডিগ্ৰী মাৰ্কছটো বা পাৰ্চেণ্টেজটো যোগ কৰা হয় হাই ছেকেণ্ডেৰী প্লাছ ডি এল এড বা বি এড থাৰ্ড আপোনাৰ টেটৰ পাৰ্চেণ্টেজ আৰু লাষ্ট আপোনাৰ যোনটো ডিগ্ৰী পাৰ্চেণ্টেজ হয় এই গোটেইকেইটা পাৰ্চেণ্টেজ যোগ কৰি যাৰ নাম্বাৰটো বেছি তেখেত মেৰিট লিষ্টত ওপৰত আহে ধৰি লওক আপোনাৰ এই চাইডতে 60 আছে তেন্তে আপোনাৰ কিমান হ'ব 6 4 গুণ 24 240 হ'ব নহয়নে বাৰু 240 যেতিয়া আপোনালোকৰ হৈ যাব ধৰি লওক আৰু কাৰোবাৰ আছে আপোনাৰ চাৰিটাতে 80% আছে তেতিয়া কি হ'ব 8 4 গুণ 32 320 গতিকে 320 পোৱা যেন ওপৰত আহিব কিন্তু ধৰি লওক কিন্তু আপোনাৰ 200 আছিলে 240 তেন্তে আপোনাৰ তলত আহিব গতিকে যাৰ এই গোটেইকেইটাতে পাৰ্চেণ্টেজ যাৰ বেছি আৰু এই গোটেইকেইটা পাৰ্চেণ্টেজ যোগ কৰি যাৰ নাম্বাৰটো বেছি হয় তেখেতে মেৰিট লিষ্টত ওপৰত আহে গতিকে ইউ পি ক্ষেত্ৰত এইকেইটা পাৰ্চেণ্টেজ যোগ কৰা হয় গতিকে ফ্ৰেণ্ডছ ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব থেংক ইউ